Hello friend, welcome back to my channel. এটো হল ইকো স্পোর্টস নিউ মডেল যেটো 18 তো এটো মিটার লগাই দিছো ইয়াৰ এচিটো নচলে আৰু কিয় নচলে আজি চেক কৰিম এটো টাইটানিয়াম যেটো ওপৰত দিছো সান টাইটানিয়াম নিউ মডেল তো ইয়াৰ এচিটো কাম কৰা নাই এচি দিলে ফেন চলিব লাগে চলি আছে না এচি যেটো লাইন এটো দি আছে ফেনত দি আছে ফেন চলি আছে ফেন চলিব লাগে এচি অন কৰিলে তো ইপিনে যেটো ম্যাগনেট ক্লাস থাকে ক্লাসটো টানা নাই মানে এচি চলা নাই তো দেখা পাই আছে অন হৈ আছে তো প্ৰথমে ইয়াৰ ম্যানুয়াল লকটো ওলাই চাম ইয়াৰ টুল বক্সত থাকে এটো হল ইয়াতে থাকে তো ম্যানুয়াল লকটো ওলাই লম কাৰণ এটো এটা দুটা থাকে এটা ডাঙৰ ম্যানুয়াল বুক এটা সৰু এটো ডাঙৰটো তো ডাঙৰত থাকে লিখা মানে বক্সত কোনটো ফিউজ কিহৰ হয় তো ইয়াৰ আমি যেটো এসি ফিউজ এটো চেক কৰিম প্ৰথমে এসি ফিউজটো আৰু এসি ৰিলে দুটা তো এসি ফিউজটো ইপিনে আছে তো দুটা ফিউজ বক্স থাকে এটা ভিতৰত এটা বাহিৰত তো এটো বাহিৰটো হয় তো ইয়াত লিখা আছে 7.5 এসি ক্লাস ৰিলে এইটো তো হেতু চেক কৰিম তো এনেকে চাব লাগিব ইয়াৰ পৰা ম্যানুয়াল বুক চাই কাৰণ এনে গম পোৱা না যায় কোড কি আছে তো এতিয়া ফিউজ বক্সৰ কভাৰটো লক থাকে তো এনেকে খুলি লম তো এইটো হল ৰিলে যেটো এসি ৰিলে আৰু এইটো ফিউজ 7.5 তো এইটো খুলি চাম ফিউজটো কেনে আছে প্ৰথমে তো ফিউজটো চেক কৰিব লাগিব তো এটো হাউ কি পৰি গল দেখোন তো ফিউজটো পৰি গল দেখাও নাপাই আছে কোম্পানীয়ে সোমাই গল কাৰণ বহুত জায়গাটো ইমান কিবা নহয় সুবিধা নহয় তো বেলেগ ফিউজ লগাম আৰু ফিউজৰ মডেলটো বেলেগ ধৰণৰ এটো ফৰ্ডৰ বেলেগে যিবিলাক নরমাল ফিউজ আছে এইবিলাক নালাগে তো এই যেটো ফিউজ এটা লগাই দিছো 10 নম্বৰ 7.5 এটাই আছে কাৰণ হেতু যদি কাটি যায় আৰু লগা নহব তো চলা নাই এসি এটো হল যেটো ভিতৰত টুল বক্সৰ তলত থকা ফিউজ এই ফিউজ বিলাক চেক কৰিলো ইয়াতে নাই এসিৰ ফিউজটো খালি আগতে এটাই আছে আৰু ৰিলে আছে ইয়াৰ ভিতৰত বিলাক নাই তো এটো এটা ফিউজ বক্স ইয়াতো বহুত ফিউজ আছে তো এনেকে তলৰ যেটো কভাৰ এটো খুলিলে পাই যায় কভাৰ দি ঢাকা থাকে মানে বস্তুটো তো দেখা পাইছে লগোৱা হৈছে আৰু এটো কাটি গৈছে 7.5 টো তো কাটাটো গম পাব ভিতৰত যেটো কানেকশন থাকে মানে পুৰা মডেল কৰি তো তাতে কানেকশনটো কাটা থাকিব দেখা পোৱা যাব তো মই দেখাই আছো 7.5 এটো কাটাৰ ভিতৰে এটো দেখা পাই আছে অলপ অলপ ক্যামেৰাত ইমান ভালকে গম পোৱা না যায় তো এনেকে কাটি যাব তো এটো লগাই দিলো তো লগোৱাৰ পিছতো কাটি গৈছে দুটা কাটি গল তো তাৰ পিছত এই জিয়াতে কম্প্ৰেসাৰ আছে কম্প্ৰেসাৰ তাৰটো খুলি দিছো খোলাৰ পিছত এটো কম্প্ৰেসাৰ তার তো খোলাৰ পিছত ফিউজটো কাটা নাই তো এই কাৰণে কম্প্ৰেসাৰৰ যেটো ম্যাগনেট কম্প্ৰেসাৰটো খুলি দিছো কাৰণ ম্যাগনেটটো শৰ্ট আছে হ'ব তো ম্যাগনেটটো খুলি ললো এটো ইয়াতে থাকে কম্প্ৰেসাৰটো এটো কম্প্ৰেসাৰৰ পাইপ সেকশন পাইপ তো কম্প্ৰেসাৰ খোলা হৈছে তো ম্যাগনেট বনাম এতিয়া হেল্ল এতিয়া লাষ্ট টাইম আছিল খাইদে আহিলো তো খুলিছিলো এটো কম্প্ৰেসাৰ ফিউজটো বাৰে বাৰে কাটি যায় এসিৰ ফিউজটো আৰু চেক কৰিলো চেক কৰাৰ পিছত পালো এই বস্তুটো শৰ্ট আছে এটো ম্যাগনেট কোৱা হয় এই ম্যাগনেটটো যেটো অল্টকাৰী বা এল্টকেটেন এইবিলাকত মিলি যায় এইবিলাক এই কম্প্ৰেসাৰৰ পৰা মিলি যায় তো
এই মেগনেটটো নাই। ইয়াৰ যিটো কাপলাৰ এইটো বেলেগ ধৰণৰ, এই কাপলাৰটোৱে অলপ বেলেগ ধৰণৰ আছে। কাপলাৰটো একোৱেই নাই, কাপলাৰটো কাটি দিলে হ'ল ইয়াৰ পৰা ঘৰৰ পৰা। আৰু এই মেগনেটটো বহুতে বেয়া হয়, মানে অল্ট', তাৰপিছত এল্ট' কেটেন, তাৰপিছত যি ইটিঅছ, মানে ইটিঅছ গাড়ীৰ লগতো মিলি যায় প্ৰায়। এইটো ক্লাছ 2 একদম ইটিঅছ পুৰা ছেম। ইটিঅছৰ মানে ক্লাছ পুলি মেগনেট প্ৰায় তিনিটাই ছেমে আছে। তো ইটিঅছৰ মেগনেটটোও লাগি যায়, আৰু ইটিঅছৰ মেগনেটটোও বহুত বেয়া হয়। তো ইয়াতে আছে, কেইটামান দেখাই দিম। তো এইবিলাক জ্বলি গৈছে, এইটো এটা জ্বলি গৈছে, বহুত আছে। কিছুমান দেখাত ভাল দেখে, তথাপিও শ্বৰ্ট হৈ থাকে। এইটো দেখাত ভালে আছে, কিন্তু শ্বৰ্ট হৈ গৈছে। তো ভিতৰত শ্বৰ্ট হৈ যায়। আৰু এটা আছে, মানে নতুন, একদম দেখাত নতুন, আৰু নতুন কম্প্ৰেছাৰৰ, কিন্তু শ্বৰ্ট হৈ গৈছে, কাম নকৰে মেগনেটটো। এইটোৱে হ'ল। তো এইটো এনেই পুলিৰ লগত ফিটিং কৰি দেখাম। তো দেখা পাইছে, এইটো এল্টৰ কানেকশ্যন, এল্ট' কেটেন। ইয়াৰ খালি লগৰ মডেলটো বেলেগ বেলেগ। এল্ট' কেটেনৰ লগটো ছাইডত থাকে, আৰু তো এইটো লাগি পূৰা ফিটিং হৈছে। এইটো পূৰা ছেম, কেটেনৰটো, কেটেন আৰু ইটিঅছৰটো পূৰা ছেম। তো ইয়াৰ মেগনেটটো সহজে পোৱা যাব, কাৰণ কেটেনৰ লগত মিলি আছে, কাৰণ মাৰুতিৰ পাৰ্টছটো এভেইলেবল য'তে ত'তে পোৱা যায়। তো কেটেনৰ মেগনেটটো লগাই দিম। তো এইটো লগাই দিলোঁ, কেটেনৰ মেগনেট। চাওক এইটো, তো দেখা পাল, লগাই দিলোঁ। এটা নক্স প্লাছ, আউটাৰ নক্স প্লাছ দি। তো এইটো শ্বৰ্ট হৈছে, ইয়াতে কাটি দিম ঘৰৰ পৰাই, কাৰণ এইটো শ্বৰ্ট হৈছে, এইটো নালাগে, খালি কাপলাৰটোহে লাগিব। তো ইয়াৰ কাপলাৰটো তাতে কাটি লগাব লাগিব। তো কেমেৰাটো ষ্টেণ্ডত থৈ দিলোঁ, ৰেডি। তো অলপ চিধা কৰি ল'ব লাগিব। তো প্লাগ, তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো অকণমান লেতেৰা আছে, তো পুলিটো ফিটিং কৰি ল'ম। তো ইয়াতে লক লাগিল। ইয়াতে বহুত কম্প্ৰেছাৰ খোলা হৈছে, কাৰণ লকটো ক'ত আছে, মানে খোলাতে পাহৰা খায়। 3-4টা লক, চব লকটো নিমিলে, প্ৰায় লকবিলাক একে একে দেখাত। তো এটা লক লগাই দিম, ভিতৰৰ পৰা আনি লগাই দিলোঁ। তো এইটো হ'ল আউটাৰ নক প্লাছ দি লগাব লাগিব, আউটাৰ নক প্লাছ। তো ইয়াতে এনেকৈ বহাই ল'ম। তো এইটো অলপ লক কৰি দিব লাগে, স্ক্ৰুড্ৰাইভাৰ দি টেকাই দিলোঁ। তো এইটো হ'ল ক্লাছ, আৰু এইটো অলপমান চিৰিজ মাৰি ল'ম, কাৰণ অলপমান লেতেৰা হৈ আছে। কাৰণ যেতিয়া মানে AC চুইচ দিয়া হয়, তেতিয়া কানেক্ট কৰাৰ কাৰণে দিলে শ্লিপ নকৰিব, এইটো চিৰিজ মাৰি দিলে অলপ ভাল। তো এনেকৈ চিৰিজ মাৰি ল'লে হ'ল। তো ইয়াতে এটা ৱাছাৰ দিব লাগিব, ক্লাছত যিটো ৱাছাৰ থাকেই, এইটো ৱাছাৰ অলৰেডি। তো সেইটো লগাই দিম। তো এইটো গেপৰ কাৰণে, কাৰণ যিটো মাইনাছ প্লাছ এতিয়া দি কানেক্ট দিম, কাৰণ অকণমান গেপ থাকে। তো মাইনাছ প্লাছ, মাইনাছটো মাইনাছত, প্লাছটো প্লাছত। তো লাগি আছে, এইটো কানেক্ট কৰি আছে। তো চাব, তাতে কাম কৰি আছে মেগনেটটো। তো ইয়াতে চাওক, এইটো ক্লাছটো হেলি আছে, আৰু চাউণ্ড হয় টাক টাক কৰি AC দিলে। তো এইটো এতিয়া কাটি দিম পূৰা ঘৰৰ পৰা, কাৰণ এইটো কম্প্ৰেছাৰটো আৰু নালাগে, ইয়াৰ খালি কাপলাৰটোৱে লাগে, আৰু ইয়াৰ কাপলাৰটোৱে বেলেগ আহে। মেগনেটটো প্ৰায় ছেমে থাকে, খালি কাপলাৰবিলাকহে বেলেগ গাড়ীত বেলেগ বেলেগ আহি যায়। তো আৰ্থিঙত লগাই দিম, মেইন লাইনত লগাই দিম। তো এই কালাৰটো আৰ্থিঙত লগাই দিম, আৰু এটা মেইন লাইন, কাৰণ যিটো কেটেনৰ যিটো মেগনেট লগাইছোঁ, সেইটো ছিংগেল কাপলাৰ থাকে, যেনে খালি মেইন লাইনটো আৰু আৰ্থিংটো কম্প্ৰেছাৰৰ বডিত থাকে। কিন্তু ইয়াৰ যিটো
মেগনেট সেইটো দুটাই মাইনাছ প্লাছ মানে কাপলাৰ লগতে থাকে, সেইকাৰণে কাটি লগাই দিলোঁ। তো এনেকৈ কাটি লগাই দিলে হ'ল, চলি যায়, কোনো অসুবিধা নাই। ব্লেক টিপটো ভালকৈ লগালে হ'ল খালি। তো ব্লেক টিপটো লৈ আহোঁ, কাৰণ ইয়াত নাই ব্লেক টিপ, তাতে আছে ৰেঞ্চৰ ডাব্বাত। তো লৈ আহিলোঁ ব্লেক টিপ, এতিয়া ফিটিং কৰিম। তো ব্লেক টিপটো ভালকৈ লগাই দিম। তো এনেকৈ গাড়ী যিবিলাক বেলেগ গাড়ীৰ লগত মিলি যায়, তো সুবিধা হয় বহুতে। তো কম্প্ৰেচাৰটো খোলাৰ আগত বহুতেই টেনশ্যন হৈ আছিল যে মেগনেটটো পাম নে নাপাম, মিলিব নে নিমিলিব। তো খোলাৰ পিছত ভালেই হ'ল যে অল্টাৰনেটৰৰ লগত মিলি গ'ল। তো এনেকৈ সুবিধা হয় বহুত বেলেগ বেলেগ কম্প্ৰেচাৰৰ লগত মিলি গ'লে। আৰু এই মেগনেটটো বহুত গাড়ীত দিয়া আছে, এনেকুৱা মেগনেটটো প্ৰায় লাগি যায় বহুত গাড়ীত। ইয়াতো লাগি গ'ল। তো এনেকৈ ইয়াত ফিটিং কৰি দিলোঁ। আৰু চেক কৰাটো সেনেকৈ চেক কৰিব লাগে, কাপলাৰটো খুলি দিলে হয়। আৰু হাই এম্পিয়াৰ লগাব নালাগে, এইটো একবাৰ চেক কৰি লওঁ কম্প্ৰেচাৰটো। তো কাম কৰি আছে। হাই এম্পিয়াৰ ফিউজ লগালে কাৰণ ৱায়াৰিংটো জ্বলি যোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে এইটো পুৰণিটো চৰ হৈ আছে, পূৰা গৰম হৈ যায়, তাৰ লগালে স্পাৰ্ক কৰে বহুত। তো হৈ গ'ল। তো বলক গাড়ীত ফিটিং কৰি দিওঁ, সম্পূৰ্ণ হৈ গ'ল। তো চাইডৰ ভিতৰত সম্পূৰ্ণভাৱে তো লগাই দিলোঁ গাড়ীত কম্প্ৰেচাৰটো। তো ইয়াৰ যিটো বেল, এই বেলটো লগোৱাত বহুতেই কষ্ট হয়, মানে বহুত কষ্ট হৈছে। ইয়াত খোলাতে সুবিধা আছিল 14 নম্বৰ ৰিংটি, কিন্তু লগোৱাতে বহুত 12 বাজি গৈছে। তো দুজন মিলি লগাই দিলোঁ। তো এইপিনে দেখা পায় কম্প্ৰেচাৰটো এইটো। তো যিটো ক্লাছ চলি আছে, যিটো এচি, সেইটো দেখা পোৱা নাযায় ইয়াৰ পৰা। তো মিটাৰত গম পাব, দেখা পাই আছে চলি আছে, 40 প্ৰেছাৰ দেখি আছে গেছৰ যিটো প্ৰেছাৰ, মানে কম্প্ৰেচাৰ যিটো প্ৰেছাৰ 40 প্ৰেছাৰ। তো ছাকচেছ হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব। তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে। বাই বাই।